हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल आरडी आसामिज ब्लॉग। तो फाइनली আজি মোৰ এটা ডাঙৰ আশা পূৰণ হ'ব গৈ আছে। মই বহুত দিনৰ পৰা আশা কৰি আছিলোঁ মই কোনদিনা কামাখ্যাত যাব পাৰিম, কামাখ্যা মাক কেতিয়া দৰ্শন কৰিব পাৰিম। আগে পিছে যদিও 2-3বাৰ গৈছোঁ, তথাপিতো মই কেতিয়াও মন্দিৰত প্ৰৱেশ কৰাৰ সৌভাগ্যকণ মোৰ ঘটা নাছিল। কিন্তু আজি সেই সৌভাগ্যকণ ঘটিলে। আজি আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিলোঁ। কামাখ্যা মা মন্দিৰত কোনো দিন বিশেষ দিন বুলি কথা নাথাকে, যিকোনো দিনতে মানুহৰ এইদৰে যথেষ্ট সমাগম দেখা পোৱা যায়। সঁচাকৈয়ে বহুত প্ৰমাণিত, মানে মানুহে কয় মনৰ আশা বহুত লৈ পেলাই, বহুত মনৰ আশা লৈ যেতিয়া তাতে যায় বহুত আশাবিলাক পূৰণ হয়, মানুহে কয়। সঁচাকৈয়ে ময়ো 2-3বাৰ কামাখ্যা মা মন্দিৰ যাম বুলি আশা কৰিয়েই বহুতকেইটা আশা মনত বান্ধি ৰাখিছিলোঁ। সেইমতেই আশা 2-এটা পূৰণ নোহোৱা নহয় হৈছে। তো মাৰ কামাখ্যাৰ প্ৰতি মোৰ যথেষ্ট ভক্তি আছে। সঁচাকৈয়ে যদি আপোনালোক কোনোবা আজি বৰ্তমানেও কামাখ্যা মন্দিৰ দেখি পোৱা নাই, দৰ্শন কৰা নাই, তেতিয়াহ'লে এবাৰ নিশ্চয় গৈ চাই আহিব। মা কামাখ্যাই সকলোৰে মংগল কৰক, সকলোকে কুশলে ৰাখক। দেউতাৰ জন্মদিনৰ দিনাই আমি ভাবি আছিলোঁ আমি কামাখ্যা মন্দিৰ যাম, কিন্তু বেটাৰ জন্মদিনৰ পিছতে অম্বুবাচী মেলা হোৱা হেতুকে বেটাক লৈ যাবলৈ অসুবিধা হ'ব ভাবিয়ে আমি যোৱা নহ'লে। তেতিয়া তাৰ পাছতে কিবা কিবি কাৰণত যোৱা হোৱা নাছিল, যদিও ফাইনেলি আজি আমি গৈ উপস্থিত হ'লোঁ। পুৱা 6 বাজি বাছত নাগিজুলিৰ পৰা গুৱাহাটীলৈ বুলি ওলাইছিলোঁ। ৰাস্তাটো গোটেই ট্ৰেফিকৰ ফলত একদম মানে ভাগৰি জুগৰি অৱস্থা নাই। তথাপিও কামাখ্যা মাৰ কৃপাত সুস্থ শৰীৰেৰে আমি কামাখ্যা মা মন্দিৰ দৰ্শন কৰিলোঁ। কামাখ্যা মা মন্দিৰত এতিয়া যথেষ্ট ভিৰ। মন্দিৰৰ ভিতৰততো আপুনি যাবই নোৱাৰে, একদম মানে বহুত টাইম লাইন ধৰি আমি মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিছিলোঁ। তাতে কেমেৰা নিয়া যিহেতু নিষিদ্ধ আছিল, গতিকে তাৰ ভিতৰত কোনো ধৰণৰ আমি ফটো বা কেমেৰা ভিডিঅ' কৰিব পৰা নাছিলোঁ। বাকী বাহিৰত থকা সকলোৱে দৰে কেমেৰা ফটো উঠিছিলে। তাতে কেমেৰামেনো ঘূৰি আছিলে, লগে লগে ফটো দিছিলে। আমি 2-3খন ফটো তাৰ পৰাও উঠিলোঁ। যিহেতু চেলফি উঠিলে এটা কিবা থাকি যায় যেন লাগে, গতিকে বেলেগৰ ফটোৱে উঠাই এটা চিহ্ন ৰাখিম বুলিয়ে তাৰ পৰাই আমি ফটো উঠিলোঁ। নিজকে খুব ভাগ্যৱান যেন লাগে কামাখ্যা মন্দিৰত গ'লে, মানে কিবা যেন সঁচাকৈ বহুত পুণ্য হৈছে এনেকুৱা লাগি থাকে। মানে মনত অট'মেটিকেলি মানে মনলৈ ভক্তিৰ ভাৱ আহে। যদিও ইয়াতে দেৱী পূজা কৰা হয়, কিন্তু ইয়াতে ভক্তৰ সমাগম মানে কোনো বুলি জাতি ভেদ কথা নাথাকে। সকলো ধৰণৰ মানুহে ইয়ালৈ আহে, বিভিন্ন প্ৰান্তৰ পৰা আহে, বাহিৰৰ দেশৰ মানুহো ইয়াতে আহে। মা কামাখ্যাই সকলোৰে অন্তৰত যিহেতু স্থান পাইছে, গতিকে কামাখ্যা মাৰ প্ৰতিয়ে ভক্তি সদায় আজীৱন অটুট থাকক। ঘামি কৰি অৱস্থা নাই, ইমান গৰম, প্ৰচণ্ড ৰ'দ দিছে, প্ৰচণ্ড গৰম, তাৰ পাছতো মানুহৰ ইমান সমাগম। সঁচাকৈ খুব ভাল লগা এটি মুহূৰ্ত, এটি ভাল লগা দিন, মোৰ বাবে এটা স্মৰণীয় দিন, য'ত মোৰ হাজবেণ্ড আৰু মই মোৰ ল'ৰাৰ সৈতে সম্পূৰ্ণ দিনটো অতিবাহিত কৰিলোঁ। সম্পূৰ্ণ 5 বছৰৰ পিছত আমি এইদৰে বাছত মানে হাজবেণ্ডৰ সৈতে এনেকৈ গ'লোঁ। বিৰাট ভাল লাগিলে সঁচাকৈ আজি। মানে কি বাছত মানে কি তেওঁতো গাড়ী চলায়, কিন্তু এনেকৈ কোনো ধৰণৰ আমি জেগাত এনেকৈ গৈ পোৱাই নাছিলোঁ। মানে বিয়াৰ পিছত যাবলৈ বহুত মন থাকে, কিন্তু বাইকত যাওঁ কিনে এইদৰে বাছত এনেকৈ যোৱা নাছিলোঁ। যদিও বাছত অত্যন্ত গৰম কষ্ট হৈছিল, কিন্তু তেওঁৰ লগত থকাত মানে আজিৰ দিনটো সঁচাকৈ খুব ভাল লগা দিন মোৰ বাবে। ফাইনেলি আমি কামাখ্যা মা মন্দিৰত ওলাই আহিলোঁ তাৰ পৰা প্ৰসাদ লৈ। এতিয়া আমি যাম চিৰিয়াখানা। বেটাৰ বহুত মন চিৰিয়াখানা চাবলৈ যোৱাৰ। দিনে ৰাতিয়ে খালি এটাই কথা, চিৰিয়াখানা কেতিয়া যাম। এয়া আমি চিৰিয়াখানা আহি পালোহি। বেটাৰ খোজৰ ষ্টাইলেই বেলেগ হৈ গ'ল চিৰিয়াখানা দেখা পাই। তাৰ মনত খুব ফূৰ্তি, সি বাঘ সিংহ চাব পাব। টিকেট কাটিব যোৱা হ'ল, দেউতাকে টিকেট কাটিব গ'ল। আজিকালি টিকেট কটাৰ চিষ্টেমটো অলপ বেলেগ কৰি দিলে, আগৰ দৰে নহয়। আজিকালি অনলাইন টিকেট কাটিব লাগে, তাত কোনো ধৰণৰ নগদ পইচা নলয়। লাইন ধৰি আপোনাৰ ATM যদি ডেবিট কাৰ্ড থাকে, ATM কাৰ্ড থাকে, তেতিয়াহ'লে আপুনি তাতে টিকেট কাটিব পাৰিব। লগতে অৱশ্যে মানুহ থাকে, তেওঁলোকেও আপোনাৰ পইচা কেছ দিব, কিন্তু তেওঁলোকক তাৰ বিনিময়ত ধৰক ধন দিব লাগিব। আমি পিছত টিকেট কাটি আমি এয়া চিৰিয়াখানাৰ ভিতৰত সোমালোঁ। আগৰ দৰে জন্তু জানোৱাৰবিলাক কমি গৈছে, তথাপিতো
যিকেইটা দেখা পাইছোঁ বাবুৰ বাবে মানে ল'ৰাৰ বাবে সেইখিনিয়ে যথেষ্ট। প্ৰথমতে আমি হৰিণ দেখা পালোঁ, জিৰাফ দেখা পালোঁ। জিৰাফকেইটা শুই আছিলে, জিৰাফ আৰু জেব্ৰা আছিলে। সিটো চাইডে জেব্ৰা আছিলে, কিন্তু আমি জেব্ৰাখিনি ভালকৈ লক্ষ্য কৰিব নোৱাৰিলোঁ, যিহেতু দূৰত আছে কেমেৰাত সেইখিনি ফুটি উঠা নাছিলে। তাৰপিছত বিভিন্ন ধৰণৰ চৰাই দেখা পালোঁ, ধনেশ পক্ষী আছিলে। তাৰপিছত বান্দৰকেইটাই আমাক দেখাৰ পৰাই বহুত ফূৰ্তি কৰিছিলে। এটা বান্দৰেটো কচুপাত ছিঙি আন এটা বান্দৰক গিফ্ট দিয়া দেখাইছিলে। আৰু লগত এইটো হৰিণ দেখা পালোঁ, হৰিণটো চৰাই, বিভিন্ন ধৰণৰ চৰাই আছিলে। বহুত ভাল লাগিলে গৈ, বহুত ভাল লাগিলে। ভাগৰি জুগৰি অৱস্থা নাই, অলৰেডি বাছত অহা ভাগৰ, কামাখ্যা মা মন্দিৰৰ চিৰি বগোৱা ভাগৰ, তাৰপিছত চিৰিয়াখানা চোৱা, আমি কৰি অৱস্থা নাই। তথাপিও চাম, কিবা এটা নতুন চোৱাৰ আশা। বেটাৰ কিন্তু তথাপিতো হাৰি যোৱা নাই, তথাপিতো চাবই, আগলৈ গৈ থাকে, খালি বাঘ চাম ভালুক চাম খালি, সেইটোৱে কথা। ভাটৌ চৰাইটো আহি যেন মোৰ হাততে পৰিব খুজিছিল, ইমান মৰম লগা। বেয়া লাগে সিহঁতৰ কথা ভাবিলে, বন্দিত জীৱন সিহঁতৰ। কিন্তু সিহঁতক চাবলৈতো মানুহবোৰ আহে। চিৰি বগোৱা ইয়াৰ সমান যেন টান কাম বৰ্তমানৰ কাৰণে একো নাই, ইমান টান লাগিছে, পাউৰি আগলৈ নাযায়। তথাপিতো বেটাৰ হেঁপাহতেই যাই থাকিব লগা হৈছে। কিবা আছে আগত নাজানো, গৈ আছোঁ। এইবাৰ হয়তো কি দেখা পাম। এইটোচোন বাঘ। এতিয়া বাঘটোৰ ভিতৰত সোমাই আছে, মানে বহুত ডাঙৰ বাঘ হয়। এইটো বাঘটো বহুত ভিতৰত গৰজি আছিলে। বাঘটো ভালকৈ উঠাব পৰা নাই, ভিতৰত আছে। এইটো বাঘটো বাহিৰত ঘূৰি ফুৰিছে। মানুহৰ গোন্ধ পাই হয়তো পাগলা হৈ গৈছে, কিন্তু বন্ধ আছে চাৰিওফালে, তাক ওলাব নোৱাৰাকৈ ৰাখিছে। গতিকে আমি নিশ্চিন্ত মানে তাক ওচৰৰ পৰা চাব পাৰিছিলোঁ। আগে পিছে যাওঁতেই কিন্তু বাঘটোক এইদৰে ঘূৰি থকা দেখা নাছিলোঁ, বাঘবিলাক শুই থাকে তেতিয়া। আজি কিন্তু বাঘটোক চকুৰে এইদৰে ওচৰৰ পৰা এইদৰে ঘূৰি থকা দেখা পালোঁ। সঁচাকৈ ইহঁতৰ জীৱনবিলাক ভাবিলে বেয়া লাগে, বন্দিত্ব জীৱন সিহঁতৰ। তাৰপিছত বাঘৰ ওচৰৰ পৰা আমি গ'লোঁ। এইবাৰ কি দেখা পাম আগত চাই থাকক। বাঘটোৱে কিবা যেন ক'ব খোজে। এইবিলাক ভালুক, ক'লা ক'লা ভালুককেইটা। তাৰপিছত ভাগৰি জুগৰি অকণমান টাইম জিৰণি ল'লোঁ চিৰিয়াখানাৰ মাজতে। পানী খালোঁ, তাতে 5 টকাত 1 বটল পানী পালোঁ। লিটাৰ বটলত এইদৰে এটা দিনৰ সমাপ্ত হ'ল। চিৰিয়াখানাৰ বিভিন্ন ধৰণৰ জন্তু, চৰাই চিৰিকটিবিলাক চাই খুবেই আনন্দ ল'লোঁ। তাৰপিছত আমি ঘৰলৈ উভতিলোঁ। দিনটো শেষ হ'ল, মনৰ আনন্দ, মনৰ ভাগৰ। इल्तिजा है दिल की, मुझसे दूर ना रहो।